আজি এনেকুৱা এটা ষ্ট্ৰং ৰেমেডি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, যিটো ৰেমেডি আপোনাৰ ঘৰৰ সকলোখিনি অশান্তি, বেমাৰ আজাৰ, টকা পইচাৰ অভাৱ অনাটন, লগতে সকলোখিনি নেগেটিভিটি দূৰ হ'ব। মাত্ৰ কেইটামান বস্তু আপোনালোকে ভিডিঅ'টো চালে সম্পূৰ্ণ গম পাই যাব। হেল্ল' এভৰিৱান, আজি মই আপোনালোকক এটা এনেকুৱা ৰেমেডি ক'ম, যিটো ৰেমেডি এনেকুৱা ষ্ট্ৰং, লগতে বস্তুকেইটা আপোনাৰ একদম ইজিলি ঘৰত পোৱা বস্তু, আৰু এনেকুৱা ষ্ট্ৰং ৰেমেডি আপুনি কৰাৰ পিছত নিজে 100% প্ৰমাণ পাব। চ' ৰেমেডিৰ কি বস্তু লৈছোঁ প্ৰথমে দেখাওক। চাওক, থাল এটাত 5টা তেজপাত লৈছোঁ, আৰু ইয়াত ফুল থকা 5টা লং লৈছোঁ, আৰু গোটা 3টা কৰ্পূৰ, বা আপোনাৰ নাথাকিলে এটা 3 টুকুৰ কৰি ল'ব পাৰে। এই বস্তুকেইটা এনেকুৱা এটা ষ্ট্ৰং ৰেমেডি আজি আপোনালোকক দিম, যিটো ৰেমেডি আপোনাৰ ঘৰৰ এনি টাইম হৈ থকা বেমাৰ আজাৰৰ পৰা, আপোনাৰ ঘৰৰ অশান্তি, হাই কাজিয়া, মানে যিকোনো প্ৰব্লেম আপুনি ঘৰত ফেচ কৰি আছে, ধৰক মানে নেগেটিভ এনাৰ্জি আপোনাৰ গোটেই ঘৰখন আৱৰি ধৰিছে, লগতে আপোনাৰ বেমাৰ আজাৰৰ পৰা আপুনি মানে নিজকে, এটা বেমাৰ ভাল হ'লে আৰু এটা বেমাৰ হৈ যায়, বা আপোনাৰ ঘৰত এনি টাইম অশান্তি, কাজিয়া পেচাল, হাই কাজিয়া গোটেইবিলাক হৈ থাকে, তেতিয়া আপোনালোকে সেই প্ৰব্লেমখিনি ছল্ভ কৰিবলৈ এটা ইমানে ষ্ট্ৰং ৰেমেডি আপুনি কৰাৰ পিছত নিজে 100% প্ৰমাণ পাব। চ' বস্তুকেইটা মই ক'লোৱে, এই বস্তুকেইটা আপুনি লোৱাৰ পিছত আপুনি এনেকুৱা ধূনা বা ধূপ দিয়া যিটো আপোনাৰ ধৰক বাচন থাকে, তাত আপুনি এই গোটেইকেইটা বস্তু ল'ব লাগিব, লৈ পেলাই আপুনি তাত জ্বলাব লাগিব। চ' আপোনাক মই এতিয়া জ্বলাই দেখাওঁ। আৰু জ্বলোৱাৰ পিছত আপুনি পাকঘৰ হওক, কিটচেন হওক, বাথৰুম হওক, মানে আমাৰ মেইন যিটো আমাৰ ঘৰৰ শান্তি আমাৰ পাকঘৰৰ পৰা আহে। ফাৰ্ষ্ট আপুনি কিটচেনত দিব, তাৰপিছত আপোনাৰ শান্তিটো আহে বেডৰুমৰ পৰা, তাৰপিছত আপুনি বেডৰুমত দিব, লিভিং ৰুম, আপোনাৰ ঘৰৰ যিমানকেইটা ৰুম আছে গোটেই ৰুমত আপুনি এইকেইটা জ্বলোৱাৰ পিছত যিখিনি ধোঁৱা হ'ব, গোটেই ৰুমত ধোঁৱা দি দিব। মানে মেইনলি আপুনি শনিবাৰ মঙ্গলবাৰ কৰিব পাৰে, বা বেলেগ বাৰত যদি আপুনি টাইম পায় আপুনি মাজে মাজে কৰি থাকিব। চাব আপোনাৰ ঘৰৰ অশান্তি, লগতে বেমাৰ আজাৰৰ পৰা, টকা পইচাৰ অভাৱ অনাটন, যিমানখিনি প্ৰব্লেম আছে, ধৰক আমাৰ দৈনন্দিন লাইফত যিখিনি প্ৰব্লেম আপুনি পাই আছে, বা আমি চবেই পাই থাকোঁ। চ' এই ৰেমেডিটো কৰি চাব, আপুনি 100% ইয়াৰ সুফল পাব। চ' এতিয়া মই আপোনালোকক জ্বলাই দেখাওঁ। জ্বলাই দেখাই যিটো ধোঁৱা হ'ব, সেই ধোঁৱাটো আপুনি গোটেইকেইটা ৰুমত আপুনি দি দিব। মেইনলি পাকঘৰত দিব, লিভিং ৰুমত, মানে যিকেইটা ৰুম আছে আপুনি পাৰিলে বাথৰুম কিটচেনতো এবাৰ দি দিব। তেতিয়া আপোনাৰ ঘৰৰ লেট্ৰিন বাথৰুম যদি চাফ চিকুণ নাথাকে, তাতো বহুত নেগেটিভ এনাৰ্জি আহে, তাৰ পৰাও মানুহৰ ঘৰত বেমাৰ আজাৰৰ পৰা ঘৰৰ অশান্তি সৃষ্টি হয়। চ' লেট্ৰিন বাথৰুমতো দিব। চ' বলক এতিয়া মই বস্তুকেইটা জ্বলাই আপোনাক দেখাওঁ কেনেকৈ আপুনি জ্বলাব লাগিব। এতিয়া বস্তুকেইটা ইয়াত থৈছোঁ, এইকেইটা এতিয়া মই ইয়াত জ্বলাওঁ। চাওক, প্ৰথমে মই তেজপাতকেইটা ল'লোঁ, তেজপাতকেইটা ইয়াত দি দিলোঁ, ইয়াত 3টা আৰু ইয়াত 2টা, 5টা তেজপাত। তাৰপিছত মই ইয়াত টুকুৰা কৰি থৈ দিয়া 3টা কৰ্পূৰ ইয়াত দি দিলোঁ, আৰু তাৰপিছত ইয়াত চাওক 5টা লং, ফুল থকা লং দেই, ইয়াত চাওক 5টা লং ইয়াত দি দিলোঁ। এতিয়া মই এইটো জ্বলাই দিম। বাকী 3টা কৰ্পূৰ থৈছোঁৱে, কিন্তু আপোনালোকে গোটাকৈ দিলেও দিব পাৰিব, বা আপোনালোকে যদি এটা কৰ্পূৰ 3 টুকুৰা কৰি লয় বুলি ভাবে তেতিয়াও কৰি ল'ব পাৰিব। ইয়াত চাওক, মই গোটেইখিনি বস্তু দি দিছোঁ। এতিয়া মই এইটো আপোনালোকক জ্বলাই দেখাম। পূৰা ধোঁৱা হ'ব, ধোঁৱাটো গোটেই ঘৰত দি দিব। ইয়াত চাব, চিধাকৈ ইয়াত গোটেই কৰ্পূৰ চব জ্বলাই দিছোঁ। যিটো ধোঁৱা হ'ব, এই ধোঁৱাটো গোটেই ঘৰত, মানে মেইনলি পাকঘৰ, মই কৈছোঁ অলৰেডি, গোটেই ধোঁৱাটো আপোনালোকে দি দিব। মই লিভিং ৰুমত দি আছোঁ, কিটচেনতো দিম, বেডৰুমতো দিম, তেনেকৈ আপোনালোকেও দিব। চাব, ঘৰৰ যিখিনি বেয়া পৰিস্থিতি, ধৰক বেমাৰ আজাৰ, মানে বহুত অশান্তি, আৰু মেইন অশান্তিবিলাক আপুনি এই ৰেমেডিটো কৰিলে বহুতখিনি সুফল পাব। আৰু প্ৰায় আপোনাৰ কৈছোঁ নহয়, বহুত সুফল পাব। আপোনালোকে নিজে এবাৰ কৰি চাব, তাৰপিছত মোক কমেণ্ট কৰি জনাব যে সঁচাকৈ আপোনাৰ ঘৰৰ পৰিৱেশ চেঞ্জ হৈছে নে নাই।